তো হেল্ল' বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বছৰৰ তৃতীয় দিন, যিহেতু আজি 3 তাৰিখ, তাৰ বাবে আমি সকলোৱে পিকনিক এটালৈ যাম বুলি ভাবিছোঁ। কিন্তু ক'ত গৈ আছে আপোনালোকক জনাম বাৰু অলপমান পিছত। যিহেতু এতিয়া মই প্ৰথমতে খাই লওঁ ভাত, কাৰণ ভাত খাই যাব লাগিব, নহ'লে আধা সময়তে ভোক লাগি থাকিব। তাৰ বাবে এতিয়া প্ৰথমতে ভাত খাব লাগিব। ভাতটো খাওঁ। চব্জিটো কি আছে জানো, ইমান ৰাতিপুৱা ৰাতিপুৱা ভণ্টি কি চব্জি আছে? ছাগলী মাংস। ছাগলী মাংস ৰাতিৰে ছাগলী মাংস আছিলে বোলো, তাকে ভাতটো খাই দিওঁ আৰু। ভাত পানী খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ বাৰু। মনুষ্যতৰ ঘৰৰ পৰা আহি ডাইৰেক্ট আমি আহি পালোঁ গাড়ীত। যিহেতু মই আৰু বিশ্বজিত আছোঁ, মনুষ্য বাইকৰ পৰা আহিব, তাৰ স্পনচাৰৰ কাম এটা আছে, সেইটো কৰি মেলি আহিব। তাৰপিছত আমি দাদাহঁতৰ লগত পিকনিক খাবলৈ গৈ আছোঁ। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ' চাই থাকক। আমি আহি পালোঁ পিকনিক খোৱা জেগাটোলৈ। যিহেতু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। এতিয়া গাড়ীখন আগত গৈ আছে, অকণমান ইয়াত ৰাস্তাটো ইমান এটা ভাল হোৱা নাছিলেতো, তাৰ কাৰণে নামিলোঁ। ইয়াতে ওচৰতে আমি খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ ইমান ধুনীয়া জেগাটোলৈ। চাওক, ইচাইডে পানী, এইফালে শিলগুটি বোলো। তাৰপিছত জেগাটো কিন্তু বিৰাট ভাল, পিকনিক খাবলগীয়া জেগা হয় এইটো। আমি ইয়াত আগতেও আহিছিলোঁ মনোজ ভাইহঁতৰ লগত, তাকে গা ধুবলৈ। মই শ্বটটো দেখুৱাই দিম বাৰু আপোনালোকক দেই। ফাইনেলি আহি পালোঁ জেগাটোলৈ। যিহেতু এইটো চাব পাৰে আপোনালোকে, সকলোৱে ইয়াত আছে আৰু গোটেইখিনি পিকনিক খাবলৈ আহিছে। এইফালে চাওক, গোটেইখিনি ভৰ্তি জেগাখনত একেবাৰে পিকনিকৰ একদম হুলস্থুল হৈ গৈছে একেবাৰে। আৰু এটা কথা বন্ধুসকল, ইয়াৰ আজি মৃত্যু আছে। যিহেতু অকণ বেয়া লাগি আছে, কিন্তু ইয়াৰ আজি মৃত্যুবৰণ আছে। বিশ্বজিৎ, তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? মোৰ গাৰ্লফ্ৰেণ্ড আছে 3জনী। আছে 3জনী। ব্ৰেকিং নিউজ। সপোনত নহয়, সপোনত। তাৰপিছত এইফালে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। যিহেতু আমি এতিয়া ইয়াত নতুন, যিহেতু আমি কাম কৰিম বুলি ক'লেও নোৱাৰোঁ, তাৰ বাবে আমি দুজনে পঢ়ি আছোঁ, মনুষ্যৰ কাৰণে ৱেইট কৰি আছোঁ। তো বন্ধুসকল, আপোনালোকক দেখুৱাই বিচাৰিছোঁ, এইফালে ভাত বনাবলৈ ৰেডি কৰি আছে। তাৰপিছত এইফালে এই দাদাজন পূৰা হাঁহি থাকে, অকল হাঁহিমুখীয়া। তাৰপিছত এইফালে ডিম বইল কৰিছিলে এই ব্ৰেকফাষ্ট কৰিবলৈ। তাৰপিছত এইফালে চব্জি কাটি আছে, সকলোৱে মিলিজুলি চব্জি কাটি আছে। আৰু কিমান ভাল লাগে পিকনিকত আহিলে, সকলোৱে মিলিজুলি কাম কৰিলে বহুত ভাল লাগে মোক। আমি যিহেতু পিকনিকত আহিছোঁ, কিন্তু আমাক মাতিছিলে দাদা এজনে। যিহেতু এইফালে আছে, অকণমান পিছত চিনাকি কৰি দিম। কিন্তু তাৰ পুত্ৰ, এইটো সন্তান, যিহেতু এইটো আমাৰ লগত পঢ়ি আছে, এতিয়া মাতি আছে অকণমান ব্ৰেকফাষ্ট কৰিবলৈ। তাকে ব্ৰেকফাষ্টটো কৰি লওঁ নে কি কোৱা হয়? দাদাজন এইজনে। নমস্কাৰ। আজি আমাৰ মাজত আছে বৰ্মন, আমাৰ মনোজ ভাইৰ টিম হয়। আজি আমি পিকনিক খাব আহিলোঁ। আমাৰ গেষ্ট হিচাপে বৰ্মনৰ টিম আৰু প্লাছ আপোনাৰ এই বিশ্বজিৎ দেউৰী আৰু লগতে মনোজ ভাই আহি আছে। হিৰো অলপ দেৰিকৈ আহে। আপোনালোকে এতিয়া ব্ৰেকফাষ্ট এনজয় কৰক। বলক দেখুৱাই দি আছোঁ। লগৰ এইফালে ধুনীয়াকৈ ৰেডি কৰিছে, সকলোৱে খাই আছে। এইফালে দাদাহঁতে এইফালে আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। তাৰপিছত লগে লগে এইফালে আহিছোঁ আমি। এইফালে চাওক, পূৰা মাংস পুৰি আছে, গাহৰি মাংস, যিহেতু আমাৰ ফেভৰেট। আৰু এইফালে ছাগলী ঠেং জ্বলা আছে। এই ছাগলী কটা দাখন চাওক, ইমান দীঘল। আমাৰ পাৰ্টিৰ চেলিব্ৰেশ্যন যিহেতু ইয়াৰ পৰা ষ্টাৰ্টিং কৰি দিছে ভাইটিয়ে। তো আহি আমি বহুত দূৰত আহি পালোঁ। যিহেতু আমাৰ পিকনিক স্থলীটো বহুত দূৰত আছে সেইটো। আৰু আমি এইফালে আহিছোঁ চুচু কৰিবলৈ। তাৰপিছত এইফালে আমি নাচি গৈ আছোঁ। ফাইনেলি আমি খাবলৈ বহিছোঁ সকলোৱে। আমাৰ দাদাহঁতৰ লগত খাবলৈ বহিছোঁ। যিহেতু এতিয়া 4:10 হৈছে, যিহেতু অকণ ভালেখিনি দেৰি হ'ল, যিহেতু সকলোৱে খাবলৈ লৈছোঁ। এতিয়া খাই লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ। আমাৰ ভাত পানী খোৱা হৈ গ'ল। যিহেতু এতিয়া আমাৰ সময় হৈছে এটা 4:30, তাৰ বাবে এতিয়া আমি এপাক এইফালে অকণমান আগ চাইডে আহিছোঁ কিবা কিবি চাবলৈ। যিহেতু
এই পানীৰ পাইপডাল নদীৰ সি ছাইডৰ পৰা এই ছাইডেহে পানী নিবলৈ লগোৱা হৈছে যিহেতু অৰুণাচল এৰিয়াত খুব পানীৰ পাইপ দেখা পায় বন্ধুসকল আপোনালোকে জানে আৰু এই নতুন বছৰত আমি পিকনিক খাবলৈ গ'লোঁ খুবেই ভাল লাগিল আৰু নতুন বছৰৰ শুভেচ্ছা যাপন কৰিলোঁ আপোনালোকৰ সকলোকে সকলোৰে ঘৰৰ মা দেউতা ভাইটি ভণ্টি সকলোৱে যেন ভালেই থাকক তাকে কামনা কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ তেন্তে বন্ধুসকল তেন্তে বাই বাই আজিলৈ